বৰুৱা আজি কি খোৱাবা? আজি কাছ কণী আৰু মাটিমাহ। অলমোষ্ট 35 ডিগ্ৰী চেলচিয়াছ আৰু আজিৰ অংকটো অলপ বেলেগ হ'ব। আমি এটা ভাল চিল প্লেচত গৈ আছোঁ, সেইখিনি গম পাব। মোৰ লগত আছে ৰাজীৱ। ৰাস্তাৰ কণ্ডিশ্যন বহুত বেয়া, দেখা যাওক গৰম বেছি, অংকটো কি হয়। আপোনালোকে চাগে ভাবিছে এই গৰমত বনভোজৰ চিন্তা অলপমান অমিল, কিন্তু আমাৰ বুৰৈ পাৰৰ আমেজেই সুকীয়া। আৰু এইখন আমাৰ মৰমৰ বুৰৈ, যাৰ পাৰতে ডাঙৰ হৈছোঁ আমিবোৰ, আৰু এটি মুচিব নোৱাৰা সম্বন্ধ। বুৰৈত আহি যদি এই তেঁতেলী গছজোপাত নুঠে তেন্তে বুৰৈ কিয় আহে? এইজোপা হেনো ভূত লগা তেতেলী। আমি কিন্তু ভূত নাপালোঁ, তথাপিও এই দুজন যে ভূতৰে সম্পৰ্কীয় তাত কোনো সন্দেহ নাই। আৰু বুৰৈ আহি যদি আমাৰ ট্ৰেইন ব্ৰিজত চুৱেগ এটা নিদিয়ে তেনেহ'লে কথাটো আধৰুৱা হৈ যায়। দাস নহয় এটা কৈছে ন, ৰেলেৰে ৰুলাৰেৰে। এইটো যদি ৰাজীৱে যদি ক'ব পাৰে মই নগদ 500 টকা এতিয়া মই ৰাজীৱক ক'ব লাগে ৰেলেৰে ৰুলাৰেৰে 3বাৰ স্পীডত। ৰেলেৰে ৰুলালেলে, ৰেলেৰে ৰুলালে, ৰেলেৰে ৰুলালে, ৰেলেৰে ৰুলালে, ৰেলেৰে ৰেলেৰে নহয় ৰেলেৰে, ৰেলেৰে ৰুলালেৰে, ৰুলালেৰে। জুইটো জ্বলালেও বহুত কষ্ট হয়, বতাহ মাৰি আছেতো, জুই জ্বলাবই পৰা নাছিলোঁ, যেন তেনে জ্বলি আছে। কিন্তু আপুনি ভোজ খোৱাৰ আগতে দুজন মানুহৰ সৈতে চিনাকি হ'ব লাগিব, অৰ্ণৱ আৰু বৰুৱা, যি দুজনে কেতিয়াও ঘৰত ভাত পানী বনাই পোৱা নাই, কিন্তু আজি এওঁলোকৰ ওপৰতে ভৰসা। এতিয়া তই কি বনাব জানো? বৰ্তমান এতিয়া আমাৰ ফাৰ্ষ্ট ষ্টাৰ্টাৰৰ কাৰণে এতিয়া আমাৰ বাদাম ভাজা হ'ব। বাদাম ভাজা আৰু এইটো লাইটটো ইফালে গৈছে। বাদামটো ভাজা হ'ব, বাদামটো হৈ লওক, তাৰপিছত ৰাইজে ফূৰ্তি কৰি থাকক। মিনটাইম আমি তেতিয়া আকৌ গাহৰি বহাম। গাহৰি নহয়, আগত ব্ৰইলাৰটো বহিব, তাৰপিছত গাহৰিটো হ'ব। মেইন কৰ্চ আজি গাহৰি আৰু গাহৰি। বুটটো তিয়াই হোৱা নাই, এতিয়া কেতিয়া তিয়াম কেতিয়া নমস্কাৰ বন্ধুসকল, মই হ'লোঁ বঞ্জাৰা ক্ৰিছ আৰু আজি আহিছিলোঁ বুৰৈলৈ। আৰু আপুনি যদি বুৰৈ আহিছে আৰু বিহু নাগায় তেনেহ'লে কিয় বুৰৈ আহিছে? আমি গ'লো লালু তাত লাহৰি বহিবলৈ পিৰা পাৰি দিছিলা।
আৰু এনেকৈ জীৱনৰ কেইটিমান ভাল লগা সময় তাতে মুগ্ধ হৈ যায় যেন মন জনম জনম যেন তেজৰ সম্পৰ্ক আৰু ইয়াৰ নামেই চাগে বন্ধুত্ব পানীৰ মাজত খাই আছো কিবা এটা ভাল লাগিছে গৰম আছে কিন্তু মজা লাগিছে ইহঁতক না মই আজি পানী নুচুম বে We all are partying here, and Mr. Ikhole Borua, I can show you now. Please. नहीं hello. सबै जाने कन्टिको So he is the blogger. First of all, I love him, and we love all. আনন্দমুখৰ এটি বাস্তৱতা আনৰ সুখতেই আমিবোৰো সুখী বুৰৈ পাৰৰ গোন্ধ আৰু মৰমবোৰ জীপাল হৈ ৰখ আপুনিও আহিব এদিন মনৰ কথা পাতিবলৈ বাৰু আপোনাক সেই ভূত লগা তেতেলীজোপাৰ কথা ক'লোনে যাব লাগিব